খুকপাই অৱাদি পমে পিনং চচিং চমুং টাংমুং টাংলাই আজি মই আছোহি ৰহন খামিয়াং গাঁৱত আৰু লগতে মই আপোনাক ইন্ট্ৰডিউচ কৰিব লৈছোঁ মোৰ ওচৰত আছে পা তেওঁ টাই ভাষাটো বহুত ধুনীয়াকৈ জানে কাৰণ তেওঁ আমাৰ পাৰমুখ গাঁৱৰে জীয়ৰী আছিলে আৰু তেওঁক আজি মই লগ কৰিবৰ কাৰণে আহি পালোহি ৰহন খামিয়াং গাঁও ৰহন খামিয়াং গাঁও তো আজি মোৰ ওচৰত আছে পা তেওঁৰ লগত আজি কিছুমান কথাৰ বিষয়ে আমি আলোচনা কৰিম যিহেতু আমাৰ টাই খামিয়াং জাতিৰ বিষয়ে আমি বিচাৰি মানুহবিলাক উলিয়াইছোঁ আজি উপস্থিত হৈছোহি ৰহন খামিয়াং গাঁৱলৈ তো এতিয়া মই যাওক পা সুধিব বিচাৰোঁ পা চুমা কচাং Siko nangjonru আৰু লগতে আপোনাৰ ঘৰত কিমানজন মানুহ আছে hơn thầy anh nói Siko hình লগতে আৰু আপোনাৰ বয়স কিমান হৈছে nói xong bạn ạ sao pet pet পেট 180 পেট লুং সিপ পেট লুং pet đường আৰু আপুনি টাই ভাষাটো টাই খামিয়াং ভাষাটো কেনেকৈ শিকিলে rồi anh tán lấy anh son mưa anh lấy anh chẳng আপোনাৰ মেইন ক'বলৈ গ'লে জন্মভূমিটো Manpawai মানপাৱাই তাৰপিছত বিয়া হৈছে আপুনি ৰহন খামিয়াং গাঁৱত টাই খামিয়াং ভাষাটোৰ ওপৰত আপুনি কেনেকুৱা এটা ৰাইজক ক'ব বিচাৰে যে খামিয়াং ভাষাটোৰ কেনেকৈ মানে জীয়াই ৰখাৰ ক্ষেত্ৰত এটা আপুনি বাৰ্তা দিব বিচাৰে cái rằng khăm tây thôi mà son thế này son này hậu trăng là ngọt thì chẳng son này thay ra cả chẳng no anh thế আপুনি যেতিয়া পাৰমুখ গাঁৱত আছিলে তেতিয়া কিমান মানুহে কৈছিলে মানে তাত খামটাইটো tăng lũng ở bạn khăm tây মানে সকলোৱে মানে কথাষাৰ মানে কথা পাতে আলাপ আলোচনাটো কৰে মানে তাইতে khăm tây lại সেই সময়ত অসমীয়া ভাষাটো বেছিকৈ মানে প্ৰচলিত আছিলে নে কম আছিলে nhang khăm ইংয়াং নে আন খামটাই তাৰপিছত আগত যিহেতু মানে আমাৰ খামিয়াং জাতিটো যিটো আমাৰ পাৰমুখ গাঁৱতো হওক মানে আমাৰ খামিয়াং গাঁও যিমানখিনি আছে বিবাহৰ ক্ষেত্ৰত নিজৰ মানুহৰ ক্ষেত্ৰতে হৈছিলে নেকি সেইটো কাৰণে আমাৰ যিটো খামিয়াং ভাষাটো জীয়াই আছে মানে cô nào tròn cô nào lầm আৰু লগতে মানে সেই সময়ত আমাৰ কিছুমান গীতবিলাক আছিলে নেকি যিটো টাই খামিয়াঙৰ গোৱা গীত nó này coi chẳng মানে লগতে আৰু নাচবিলাক cả আৰু লগতে মানুহবিলাক যিমানখিনি আমাৰ পাৰমুখ গাঁৱত থকা খামিয়াং মানুহখিনি লিখখিনি পঢ়িছিলে নেকি লিখ পঢ়া কিমান মানুহজন আছিলে লিখতাই লিখতাই আছে কেইজনমান এও বৰ বেছি নহয় আপোনালোকৰ সময়ত মানে সেই যেতিয়া আপুনি পাৰমুখ গাঁৱত আছিলে তেতিয়া মানে লিখতাই sonong giáp này cái thằng từ màng mới là sám lươn son lại thì chẳng চাৰিজন মান আছিলে মানে নহয় তিনজন তিনিমাহ শিকিলে তই কাকত পঢ়িব পাৰিবি লিখতাই তাৰপিছত লগতে আৰু এটা আছিলে 1965 মানত আমাৰ গাঁৱত এজন চোচৰা এজন আছিলে নেকি এইটো আপোনাৰ কল্যাণ তিছ মহাস্ত্ৰীয়
সেই ভান্তিজনো মানে লিখিছিলে মানে লিখিছিল তেওঁ একচুৱেলি পঢ়িছিলে নে এনে লিখিছিলে অকল লিখিছিলে তেওঁ ভাষাটো জানিছিলে নেকি ভাষা নেজানো অঁ গোলাঘাটৰহে গোলাঘাটৰ আছিলে ন ৰেংমাই গাঁও আছিলে ৰেংমাই খামিয়াং গাঁও আছিলে অঁ অঁ তাৰপিছতে আপুনি কমচে কম এইটো আগত গোৱা কিছুমান আপোনালোকে যিটো ধেমেলীয়া গীত অলপ জানে নেকি এনেকে মানে সৰু সুৰা মানে এতিয়া ক'বলৈ কেঁচুৱাটো হোৱাই যে আগৰ দিনৰ মানুহে কেঁচুৱা হোৱাংতে কিছুমান নিচুকনি গীত গায় সেই গীতবিলাক অলপ অলপ জানে নেকি আপুনি ইমান দিন হ'ল পাহৰি নহয় চন 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 কিবা ল'ৰা ফুচুলা ফুচুলোৱা কান্দে যে তেতিয়া লাই 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 পা চুম ô mồn hồn bị thiệt lây ma on thôn khổ xóm chỗ trăng lại khô cứ lúc তেতিয়াহ'লে মানে নেকান্দে আৰু bị sẽ lại thôi nhé এনেকে সেয়াই এষা তাৰপাছত আৰু আছিলে দেই কি কিবা নেগাঙে নহয় দৰকাৰ নাই সেইটো হয় কিবা ফাকিয়াল গান সেইটো কি হৈছিলে দেই চা ঐ সেইটো ফাকিয়াল সেইটো চা ঐ মোক চামকা mừng bừng hòn loan chả ơi phải chờ đi sáng hôm mà này hầu tôi hôm đi phải năm phải chờ rồi cái đó có thế anh hỏi lịch lại ông chẳng này câu hỏi lịch ông chẳng mà nói school lại nhang school nasil qua time tôi thấy xong pi tôi thành xong pi thế nên là কষ্ট মস্ত এতিয়া ক'বলৈ বুৰঞ্জী ক্ষেত্ৰত আহি যাওঁ বুৰঞ্জীত মানে কি হ'ল এতিয়া আমাৰ পাৰমু গাঁৱৰ কথাটোলৈ মই এতিয়া আপোনাক সুধিব বিচাৰোঁ কাৰণ আমি পাৰমু গাঁৱৰ কিছুমান বুৰঞ্জীবিলাক এতিয়ালৈকে গম পোৱা নাই মানে যেতিয়া আপুনি পাৰমু গাঁৱতে জন্ম হৈছিলে নেকি না বেলেগ আৰু লখিমী আছিলে নহয় পাৰমুখতে ন পয়মুখৰ বাহে ৱাৰ টাইম হ'ল যে উঠাই দিছে তেতিয়াহে নাৱে ভূতে আনিছে আমাক দিহিং নদী মানে এতিয়া ক'বলৈ গ'লে আমি যোনটো পাৰমুখত আছোঁ তাৰ একটা হৈছে আপোনাৰ ইফালে যোনটো বুঢ়ীদিহিং নদীৰ ওচৰত আগত মানুহখিনি আছিলে তাৰপিছত ইফালে ছাইডৰ যোনটো আমাৰ মিৰিকা মাজুলী বুলি কয় সেইফালেও আছিলে তাৰপিছত আৰু এটা কুৰুকা ফালেও আছিলে কুৰুকাৰ যিটো এটা কাহিনী এটা পোৱা যায় এই কাহিনীটো মানে কমচে কম এইটো আপোনাৰ বগা হাতী বগা ঘোঁৰা এইবিলাক বলি দিয়া না কি বুলি এটা থাকে নহয় এইটো দান দিয়াটো এই কথাটো সঁচা হয় জানো এইটো কথা জানো পাই সঁচা না হয় না নহয় না ন বগা হাতী দান দিব লাগে না কি বোলে তাতে তেতিয়া সেই ঠাইত থাকিব নোৱাৰিখিনি আকৌ ইফালে গুচি আহিলে বহুত মানুহ মৰিলে তাতে মৰিছে ন আমাৰ দেউতাও তাতে মৰিলে মানে সেইবিলাক কাহিনীবিলাক কয় কিন্তু আমি ভাবোঁ সেই ঠাইলৈ এতিয়ালৈকে যোৱা নাই কিছুমান মানুহ গৈছে তাৰপিছত আৰু কিছুমানে কৈছে তাত মানে ডাঙৰ ডাঙৰ বিল আছে তাতে আৰু কমলা পোৱা যায় বুলি কৈছে কমলা গছ আছে বুলি কৈছে কমলাটো মানে একচুৱেলি লৈ আহিব নোৱাৰে তাত খাব লাগে পাহাৰ আছে ওচৰত আমাৰ ৱাৰ টাইমতে বৰ ডাঙৰ গাঁত খান্দি লাগি চবে লগ লাগি আমি তেতিয়া বুজি পাওঁ আৰু আমাৰ তাইৰ লগত ময়ো যাওঁ গাঁতটোতে আমি লৰ মাৰি সোমাওঁগৈ খুজি আমাৰ এইফালে বিৰাট ডাঙৰ পাহাৰ তলতে খান্দি পুৰা মনত আছে মোৰ নিগুবোৰ আহে সেই বিচাৰি ফুৰে ক'বলৈ বেয়া মাইকী মানুহ বেবী হাই ক'ব নাই হাই
নাই নাই হাই ক'লে মানে যাবগৈ অ' তেতিয়া মই সৰু ইয়াৰ সৰু ছোৱালীজনী নিচিনা একো নকয় মানুহক নাই হাই গ'লে মানে যাবগৈ এনেকৈ কোলা কোলা লোহা টুপি পুৰা মনত আছে মোৰ আগৰ কথা এনেকুৱা সেইটো লুকুমি গাঁৱত সেইটো লখিমী গাঁও বুলি কয় আলু ৰুই ইমান ডাঙৰ ডাঙৰ হয় আলু এতিয়া আলু বিলাক ইমানটোহে হয় ইমান ডাঙৰ আলু নাই ইমান ডাঙৰ ডাঙৰ খালি মানুহ মই মানুহ খুব মই তাৰপৰাহে আকৌ বেক হ'ল অলপ অলপ এডোখৰকে উঠি আহিলে হোৱাৰ টাইম ঠিক আছে যা আপোনাৰ অশেষ ধন্যবাদ জনাইছোঁ হ'ব যাতে আমি আকৌ আমি পাই থাকোঁ আপোনাৰ লগ পাই থাকোঁ হ'ব আজি ইমানেই ৰাখিছোঁ কথাখিনি শুনি যদি আপোনালোকে ভাল পায় তেনেহ'লে শ্বেয়াৰ কৰিব